মোটামুটি এয়া আমাক টেষ্টিঙৰ কাৰণে দিছে আৰু খোজা দিয়া আৰু सारा कुछ भेज दे हाँ अब विश्वास करेगा जब आप खाने तो दो हेलो गाइस কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ বেলেগ এটা ভিডিঅ'লৈ আপোনালোকক এতিয়া বতৰটো মানে ৰাতিপুৱাৰ পৰা বৰষুণ কমাই নাই কেনেকৈ বাৰু যাওঁ ভাবি পোৱা নাই এতিয়া মই যাব লাগে কিবা কিবি কাম আছে আৰু কামাখ্যা যাব লাগে বিশাল দাহঁতৰ ঘৰত ৰাজগড় যাব লাগে তো যাওঁ ৰ'বচোন কি কৰে আৰু দিনটো ৰখি সেই গধূলি 5টা বাজি গ'ল বৰষুণে কমা নাই তো বলক গাইছ আজি এইখনে স্কুটি দিয়ক ভাইটিৰখন গাইছ আহি এয়া আমি কামাখ্যা পালোঁ আমি মানে মই অকল আৰু মই এতিয়া কিশোৰক ৰখি আছোঁ কিশোৰ আহি আছে কিশোৰৰ লগত যাম ওপৰত তো গাইছ ফাইনেলি আহি পালোঁ বিশাল দাৰ ঘৰ এতিয়া আমি এই যাই আছোন নামি আৰু গাড়ী থলোঁ বহুত ওপৰত উঠিব লাগে কামাখ্যাৰ গেটৰ পৰা ৰ'ব যাই লওঁ ঘৰত এয়া ৰাস্তাটো পকা কিন্তু বহুত পিছল ভয়ে লাগি আছে ৰ'ব হে কৃষ্ণ এইটো বিশাল দাই বনাই আছে নতুন ঘৰ একদম তাৰপিছত এইফালেদি অলপ নামি যাব লাগে এই নামি আছোঁ আৰু তো ফাইনেলি আহি পালোঁ বিশাল দা ঘৰত বিশাল দা খবৰ কি বহুত দিনৰ মূৰত ডেক'ৰেশ্যন কৰি আছা অ'কে বাকী ভালে আছা কি লৈ আছা মুখত হা তাল লৈ আছা গিলি দিয়া এয়া বিশাল দাৰ আমাৰ অৰ্ধাংগিনী আমাৰ মৰমৰ নৱ আৰু এয়া কৈলাশ দাৰ অৰ্ধাংগিনী চাহ একাপ খুৱাবা নেকি তুমি ধুনীয়াই লাগি আছে দিয়া কি বেয়া লাগি আছে ধুনীয়া লাগিছে চিম্পল ধুনীয়া লাগি আছে আৰু তো গাইছ মানে কি বিশাল দাই নাম শুনি আছে দেখিছেনে আপোনালোকে কি ক'ব আৰু আজিকালি নাম শুনে বিশাল দাই মানে সেই হৈ গৈছে মানে ধাৰ্মিক বিশাল দাই আৰু এয়া আমাৰ কৈলাশ দাটো বিজি আজিকালি মানে এৰেঞ্জাৰ হয় প্ৰগ্ৰেমৰ এৰেঞ্জাৰ লগত ড্ৰেছ য়েছ অ'কে য়েছ অ'কে ঠিক আছে অ'কে 7টা বজাত তোমালোকে পুৰা ৰেডি হ'বা তুমি 9টা বজাত তাতে পাব লাগিব হা আৰু মই কাকো নকওঁ আৰু ফাইনেল এডভান্সটো দি দিবা কৈ আছোঁ নহয় ফাইনেলে আৰু মই আৰু বেলেগ নিবিচাৰোঁ আৰু আমাৰ কৈলাশ দা আজিকালি এৰেঞ্জাৰ পুৰা ডাঙৰ প্ৰগ্ৰেমৰ এৰেঞ্জাৰ হয় কৈলাশ দা আৰু কিশোৰ আৰু ঐ দুটা মোবাইল ইয়াৰ আৰু গাইছ এটা কথা আপোনালোকে যোনে বিয়া পাতিম বুলি ভাবি আছে বিয়া নাপাতিব হা কাৰণ কিয় জানেনে সেই মাত্ৰ কি হ'ল সেই বৌ হেৰা বুলি মাতি দিছে ভয়তে একদম কৈলাশ যে টুটটুৰে আহি কাষত টুটটুৰে আহিছে একদম মানে ভয়তে একদম পুৰা মজাকে গান শুনি আছোঁ গাইছ বিশাল দা কি কৰা ফোন এয়া আমাৰ বিশাল দা আৰু অৰ্ধাংগিনী এনেকৈ বহি চাওক কি মৰম কাষে নেদে কৃষ্ণ আৰু ক'লোঁ যে বহি বনাওক কিন্তু বহি বনোৱা নাই কাৰণটো কি জানে মানে মাটিৰ তলত বহা নাই চকীত বহি আছে কাৰণটো এটাই এই এংগলটো মিলাই আছে তো গাইছ এই কৈলাশ দাৰ মাংস হ'লে আৰু মোটামুটি এয়া আমাক টেষ্টিঙৰ কাৰণে দিছে আৰু খোজা দিয়া আৰু ইমান চিপৰা নেকি হৈছে মই দেখিয়ে গম পাওঁ দিয়া না এয়া তোমাৰ মানে হোৱা নাই দিয়া এক পিচ দিয়া হোৱা নাই দিয়া
What is this? उस दिन हमको बोला फोटो भेजो, सारा कुछ हम भेज दे आपका। हाँ, आप विश्वास करेगा? जब आप थाने जो इंसान थाने में जाता है 200 रुपये अरे देखो सारा उसको अभी तक चेक नहीं किया, देखा तक नहीं किया वाला। তো গাইজ বিশাল দাহঁতৰ ঘৰৰ পৰা নামি আহিলোঁ আৰু চকলেট এটা খালোঁ, দেখিলে আপোনালোকে। তাৰপিছত এতিয়া ঘৰত গৈ আছোঁ। ঘৰত গৈ মানে বহুত ভোক লাগিছে, সোনকাল ঘৰত যাব লাগে, ভাত খাব লাগে। সেইখিনিয়ে আৰু বেছি মানে আজি ব্লগটো ইমান এটা সেয়া নহ'ল, তথাপিও আৰু দিছোঁ আৰু ব্লগ এটা। মানে কি ইমান কণ্টেণ্টো নাই, প্ৰগ্ৰেমো নাই এইকেইদিন। প্ৰগ্ৰেম নাই কাৰণে আৰু কি কৰিব। তাৰপিছত শনিবাৰে এটা প্ৰগ্ৰেম এটা হোৱা কথা আছে, যদি হয় আৰু ভাল ব্লগ এটা পাব তাকে আৰু দেই গাইজ। ব'লকচোন ঘৰত যাওঁ, ঘৰত যাই কথা পাতি আছোঁ আৰু। চ' গাইজ এটা কথা, কিন্তু গুৱাহাটীত কিন্তু ৰাতি ঘূৰি মজা লাগে, কিন্তু সঁচা কৈছোঁ। এনেকুৱা মজা লাগে ৰাতি ঘূৰি, একো জাম চাম নাই আৰু একদম মাজে মাজে দোকান এখন দুখন পাব। যদি আপোনালোকে ইচ্ছা কৰে চাহ খাওক দোকানত ৰখি, যোনে যি খায় তাকে খাওক, ৰাতি মানে ঘূৰি মজা হ'ব। তো গাইজ মানে পইচা অলপ ওলাই লওঁ ৰ'ব, মানে পইচা অলপ ওলাই ন'লে মানে পইচা এনে হাতৰ সেইকাৰণে এটিএমৰ পৰা পইচাটো ওলাই লওঁ, তাৰপিছত যাই আছোঁ ঘৰত আৰু দিয়ক গাইজ। তো আহি ঘৰ পাই গ'লোঁ। আজি ভিডিঅ'টো আৰু ইমান বেছি একো নাই বিশেষ। তো ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, তাকেই আৰু দিয়ক হ'ব দিয়ক, বাই, গুড নাইট।